নমস্কাৰ, মই জয়শ্ৰী আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে চাব। আজিৰ ভিডিঅ'টো হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা ভিডিঅ'। মই যিহেতু প্ৰথমবাৰ গৈছোঁ, আহকচোন চাওঁ ভিতৰতনো কি কি আছে। কলাক্ষেত্ৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত। কলাক্ষেত্ৰ হৈছে এটা সাংস্কৃতিক ভৱন আৰু এইটো পৰ্যটকসকলৰ বাবে এক মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু। দেশ বিদেশৰ সকলো মানুহে ইয়াৰ সৌন্দৰ্য দেখি আকৰ্ষণ হৈ চাবলৈ আহে আৰু অসমীয়াৰ সংস্কৃতিৰ প্ৰতীকসমূহৰ ই এক অন্যতম কেন্দ্ৰস্থল। আমাৰ যি জাতীয় সাজ পোছাক, নামঘৰ, গায়ন বায়ন, কুটিৰ শিল্প, মুখা শিল্প, অস্ত্ৰ শস্ত্ৰ, কাঁহ পিতলৰ সামগ্ৰী আৰু পুৰণা যিবিলাক বাদ্যযন্ত্ৰ সকলো আছে আৰু শংকৰ মাধৱে লিখা সাঁচিপাতো ইয়াত সযতনে ৰাখি থোৱা হৈছে। মই বহুত ভাল পালোঁ চাই আৰু আশা কৰোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে।